অতি শীঘ্ৰে উচ্ছেদ হ'ব লখিমপুৰৰ পাভ সংৰক্ষিত বনাঞ্চল। ইতিমধ্যে বেদখলকাৰীলৈ প্ৰশাসনৰ জাননী। উচ্ছেদৰ পূৰ্বে পাভ সংৰক্ষিত বনাঞ্চলৰ এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। বেদখলকাৰীৰ পৰা বন বিভাগে লৈ উৎকোচ। বন বিভাগৰ হোমগাৰ্ড বাণীকান্তৰ লগতে বন বিষয়াসকলে পাভ বনাঞ্চলত বাস কৰা লোকসকলৰ পৰা সা সামগ্ৰীৰ লগতে লয় মোটা অংকৰ ধন। এতিয়া প্ৰশ্ন হয় পাভ সংৰক্ষিত বনাঞ্চলৰ বেদখলকাৰীক উচ্ছেদ কৰাৰ সমান্তৰালকৈ বেদখলকাৰীৰ পৰা উৎকোচ লোৱা বন বিষয়াসকলৰ কি ব্যৱস্থা গ্ৰহণ কৰে। লখিমপুৰৰ পৰা বদন শইকীয়া ৰিপৰ্ট, NE Express 30। কেনেকে বহিছে আপুনি ৰিজাৰ্ভত কেনেকে বহিবলৈ পালে? আপোনালোকক বন বিভাগৰ মানুহে বাধা দিয়া নাই নেকি? নাই, বাধা দিয়া নাই। আমি ধৰক এইবিলাক মাটিত যেতিয়া বহিছোঁ তেতিয়া বেচা কিনি হৈ আছে, আমি এইবিলাক চব কিনি পেলাই বহিলোঁ। আমি জংঘল টংঘল এইবিলাক দেখাই নাই। আপুনি কিনি বহিছিলে? আমি এইবিলাক জংঘল টংঘল চোৱাই নাই। চাকচোন কিনি পেলাই বহি পেলাই বাগ বাগিচা ফিচাৰী টিচাৰী এইবিলাক খেতি পথাৰ কৰি পেলাই খাই আছোঁ, গৰু চৰু পুহি। বন বিভাগৰ মানুহ আহে নাহে? ফৰেষ্টৰ মানুহ আহে নাহে? আহিলেও ধৰক একো নকয়। আমি খেতি পথাৰ কৰি খাই আছোঁ, হাল চাল বাই খাইছোঁ। বাধা দিয়া নাই এতিয়ালৈকে বাধা দিয়া নাই? বাধা দিয়া নাই। উঠি যা বুলি কোৱা নাই? নাই, কোৱা নাই। এতিয়া ধৰক শুনি পাইছোঁ কাক কাক নোটিচ দিছে। এতিয়া নোটিচটো আমাক দিয়া নাই। আমিতো ধৰক 17-18 বছৰৰ পৰা আছোঁ। তাৰ আগতে ইলেকশ্যন হৈছিলে, হোৱাৰ পিছততো ধৰক বহিছোঁ। বহাৰ পৰা এতিয়ালৈকে একো বাধা পোৱা নাই। ঠিক আছে। আচলতে এই প্ৰশাসনৰ মানুহ আপোনালোকক বাধা দিব নাহে নেকি পাভ ৰিজাৰ্ভতে? প্ৰশাসনৰ মানুহ মানে বাণীকান্ত বুলি এটা হোমগাৰ্ড আছে আৰু BDB ছাৰক লৈ পেলাই আহি পেলাই মুৰ্গী চুৰ্গী লৈ পেলাই গুচি যায়গৈ। মুৰ্গী আৰু মানে মুৰ্গী চুৰ্গী লৈ পেলাই মুৰ্গী চুৰ্গী খোজে। আমাৰ যিকেইটা পাভ বনাঞ্চলত বহি আছে এইকেইটাৰ পৰা মুৰ্গী চুৰ্গী লৈ পেলাই গুচি যায়গৈ। মুৰ্গী নিয়ে? মুৰ্গী লৈ যায়। পইচা 100 টকা 200 টকা কেতিয়াবা খোজে, দিলে লৈ যায়গৈ। সেইবিলাক লৈ যায়গৈ। আৰু কিবা বিচাৰে নেকি? আৰু একো বিচৰা নাই। সেইবিলাক বিচাৰি আৰু আপোনালোকক থাকিবলৈ কয়? আৰু যিবিলাক ট্ৰেক্টৰ আছে ট্ৰেক্টৰৰ পৰা ডনেশ্যন উঠা বুলি আমি শুনা পাইছোঁ। ট্ৰেক্টৰক উঠাই পেলাই ডনেশ্যন উঠাই পেলাই ট্ৰেক্টৰক হাল মাৰিবলৈ দিয়ে। মানে বন বিভাগৰ মানুহে আপোনালোকক থাকিবলৈ কৈছে আৰু? বাণীকান্ত কোন বুলি ক'লে? কোন চিনি পায়নে? কোন বাণীকান্ত? বাণীকান্ত আমাৰ ওচৰৰে হোমগাৰ্ড বুলি আমি জানো। পুলিচৰ মানুহ? পুলিচৰ মানুহ হয়। কেলে দিয়ে আপোনালোকে সেইবিলাকক? আমি বনাঞ্চলত বহি আছোঁ, আহি পেলাই খোজে সিহঁতে। সেইটো কাৰণে দিয়ে ন?